নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জাৰ্চি ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ ঘৰখনৰ বাবে এটি বিশেষ দিন, কিয়নো আমাৰ ককাই নিৰ্মাণ কৰি থৈ যোৱা অতি শ্ৰদ্ধাৰে গোসাঁইঘৰ ভাগি আজি প্ৰতিষ্ঠা দিব। ককা নোহোৱা হোৱাৰ পৰা আমি সেই সকামত অতি উলহ মালহে পালন কৰি আহিছোঁ, আগলৈও কৰি যাম। তাৰে আজি এটি বিশেষ দিনৰ বিশেষ ভিডিঅ' বনাবলৈ লৈছোঁ। চাই থাককচোন আপোনালোকে আজিৰ দিনটো। গোসাঁই শেষ হোৱাৰ পাছতে প্ৰসাদ দিয়া হৈছে সকলোৰে আগতে। এয়া আমাৰ আইতা, ভিনদেউ, বা মোকতো চিনি পাইছেই। এয়া আইসকল।
সৌফালে লাষ্টতে মানুহজন ধুতি পিন্ধিবলৈ সময় নহ'লে নামঘৰৰ ভিতৰত গৈ বহি জলপান সকলোৰে আগত দিয়া হৈছে জলপান এতিয়া জলপানেই খোৱা হয় আমাৰ গোঁসাই ভাগৰৰ সকামত মোৰ গা একেবাৰে ভাল নহয় যিহেতু যোৱা দেওবাৰে বলবম বুলি কৈছিলোঁ বলবমত ভালেখিনি বৰষুণত তিতিব লগা হ'ল তিতি পেলাই অৱস্থা বেয়া জ্বৰ চৰ্দি অলপ কাহ পৰহি দিনা গোটেই দিনটো বিচনাতে থাকিব লগা হ'ল আবেলি 2টা বেজি লৈহে শান্তি পাইছোঁ অলপ বেজি লৈ আছোঁ এইকেইদিন অকণমান ভাল পাইছোঁ ঘৰত যিহেতু সকাম সুস্থ হ'বই লাগিব মনে কৰিলে চব কৰিব পাৰি ভিডিঅ'টো আগলৈ চাই থাককচোন বাৰু এনেকৈয়ে সকাম ভাগ আজি সামৰণি মাৰিছোঁ পিছৰখিনি চাই থাকিব এই 7 ক'ত গ'ল 7 8 9 10 9 10 আকৌ আৰু খুলি ফুটলম কোনে কৰিব বাবা উমাটা দি দিয়া মা আৰু ফ্লাইং কিছ কেনেকৈ দিয়া ফ্লাইং কিছ এনেকৈ দি দিয়া খাই দিয়া বাই বাই দি দিয়া বাই বাই গোসাঁই বাই বাই দিয়া বাই বাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ৰন্ধা বঢ়া হ'ল খাই বৈ সামৰণি মাৰিম আৰু বাই 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 দিয়া